গতিকে হীৰাকৰণীয়া ডাঙৰীয়াৰ চিন্তাধাৰাত যদি কিবা কেৰুণ লাগিছে তেখেতে সংগঠন কৰাটো ভাল হয়। আমিতো একেলগে যাব বিচাৰোঁ, কাৰণ তেখেতে থাকিলেও নাথাকিলেও চৰকাৰ চলিবই। কিন্তু আৰু এইটো নিৰ্বাচনত তেখেতে আমাক ক'ব পৰা কোনো অধিকাৰ নাই, কাৰণ গতিকে আজি তেখেতে ক'ব বিচাৰে নেকি তেখেতে মানে BPF এৰিলে বুলি বাল্মীকি হৈ গ'ল। আমাৰ অঞ্চলৰ দুখীয়া গৰীব শ্ৰেণীৰ মানুহক মানে ন্যায় দিয়াৰ উদ্দেশ্যত ইমানুৱেল মোছাহাৰী ক'তো স্থান নাই। नानै एबसु अफिसाव एटाक खालामदो आरो बे जुवारुफोरखौ सरकारा शास्ति होनांगो, आं बेखौ खावलायदों। आरो सामाजिक भावे बे जुवारुफोरखौ शास्ति होनांगो। समग्र बिटिआर লগত ডিমাকুছিবাসীকো মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিও আমাৰ এটা পবিত্ৰ দিন নৱমী, তো আমি আজি ইয়াত পূজা কৰিবলৈ আহিছিলোঁ গৌশালাত। তো ইতিমধ্যে পূজা হৈ গ'ল। তো মই এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কি আমাৰ অঞ্চলটো সদায় শান্তি থাকে, সকলো মিলিজুলি থাকিব পৰা যায়। আৰু মানৱ জাতিটো সভ্যতাৰ বহুত আগত আমি গুচি আহিলোঁ। আৰু এইখিনি সময়ত সমাজত যিবিলাক ব্যাঘাত আহে বা বিভিন্ন সমাজত সমস্যাবিলাক আহে, সেইটো মা দুৰ্গা এইটো চব আমাৰ সমস্যাবিলাক নাশ কৰিব আৰু সুস্থ সমাজ লৈ আমি সবে আগুৱাই যাব পাৰিম। আমি প্ৰথমতে আমি বিচাৰোঁ কি সমাজখন শান্তি আৰু নিৰাপত্তাৰ মাজত থাকিব লাগে। আৰু সকলোৱে নিজৰ নিজৰ জীৱন সংগ্ৰাম কৰি আছে। আমাৰ যিবিলাক অৰ্থনীতি সমস্যা, শিক্ষাৰ সমস্যা, সকলো সমস্যা আমি সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ। আগৰ বড়োলেণ্ড চৰকাৰখনে যি চিন্তা কৰিছিলে তাতকৈ অলপ বেলেগ আমি চিন্তা কৰি আছোঁ। অসমখনত নতুন মুখ্যমন্ত্ৰী অহাৰ পিছত অসমৰ উন্নয়নৰ নতুন এটা গতি লৈছে। ঠিক তেনেধৰণৰ বড়োলেণ্ডতো আমি এতিয়া অস্ত্ৰ শস্ত্ৰ মুক্ত এটা সমাজ গঢ়িবলৈ আগবাঢ়ি আছোঁ। আৰু সকলো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ ছাষ্টেইনেবল চেঞ্জ বুলি যিটো কয়, এটা স্থিৰ এটা পৰিৱৰ্তন অনাৰ কাৰণে আমি কাম কৰিছোঁ। গতিকে মা দুৰ্গাই আমাক আশীৰ্বাদ কৰিব, শক্তি দিব, আমি যাতে আমাৰ উদ্দেশ্যবিলাকক সমাজক লৈ যিটো আমি এটা ভাল এটা মহান এটা উদ্দেশ্য লৈছোঁ সেইটো সফল হয়। সেইটো মানে জেনেৰেল ইলেকশ্যনৰ নিচিনা নহয়। এতিয়া NDA যিটো গভৰ্ণমেণ্ট চলি আছে অসমত, BJP লেড, তো অসমত যেনেকৈ চৰকাৰ চলিছে কাউন্সিলতো চলি আছে। আৰু আমাৰ কাউন্সিল অন্তৰ্গত 3টা সমষ্টি আহে। ইয়াৰে 2টা UPPL আমি কণ্টেষ্ট কৰিছোঁ আৰু এটা BJPয়ে কৰিছে। 3টা সমষ্টিতে বহুত ভোটৰ ব্যৱধানত বিজয়ী হ'ব, ইয়াত কোনো সন্দেহ কৰিব লগা নাই। কাৰণ ৰাইজে এতিয়া UPPLক আস্থা আৰু বিশ্বাসত লৈছে। BJPৰ যিটো কাম কাজ সেইটো ৰাইজে আস্থা বিশ্বাসত লৈছে। আৰু আমাৰ যিটো মিত্ৰজোঁট ACP আছে, ইয়াত GSP আছে, সকলো এটা ভাল এটা কম্বিনেশ্যনত কাম চলি আছে। আৰু ৰাইজ বিচাৰিছে স্বাধীনতাৰ 75 বছৰ পিছত এটা নীতিগত এটা ৰাজনীতি কৰিব লাগে। চ' যিসকলে নীতিবিহীন ৰাজনীতি কৰি আছে সেইসকলক মানুহ এতিয়া ৰিজেক্ট কৰিছে। গতিকে নীতিগত যিসকলে ৰাজনীতি কৰিছে সেই সকলো লগতে ৰাইজে থাকিব। আৰু আমি আজি ৰাজনীতিত আহিছোঁ এটা উদ্দেশ্য লৈ পেলাই। আমি ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ অহা নাই, ক্ষমতাৰ কাৰণে কিবা বেলেগ এটা উদ্দেশ্যলৈ ৰাজনীতি অহা নাই। এই বড়োলেণ্ড অঞ্চলত 32 লাখ জনসাধাৰণ আছে, য'ত মোৰ মা দেউতা দাদা ভাই চব আছে। সেইসকলক আগুৱাই নিয়াটোৱে হ'ল আমাৰ লক্ষ্য। GSPৰ যিটো প্ৰেছিডেণ্ট হীৰাকৰণীয়া ডাঙৰীয়াই কেইটামান কথা কৈ আছে, কিন্তু তেখেতৰে সতীৰ্থ যিজন EM আছে ঘনেশ্যাম দাস ডাঙৰীয়া, তেখেতে স্পষ্ট কৰি আছে কি আমাৰ লগতে থাকিব। আমি তেখেতসকলক তেনেকুৱা কোনো এলাগী কৰা নাই বা কৰিবও বিচৰা নাই। বড়োলেণ্ড অঞ্চলত কেতিয়াবা অবড়ো সৃষ্টি হৈছে, কেতিয়াবা GSPৰ সৃষ্টি হৈছে। আৰু সেইবিলাক আমাৰ সমাজৰ যিটো ঐক্যতা, ইয়াত অলপ ক'ৰবাত নহয় ক'ৰবাত ব্যাঘাত জন্মিছে। সেইকাৰণে আমি মেক্সিমাম লেভেলৰ টলাৰেঞ্চ আৰু একচেপ্টেঞ্চ লৈ পেলাই আমি আগবাঢ়ি আছোঁ। গতিকে হীৰাকৰণীয়া ডাঙৰীয়াৰ চিন্তাধাৰাত যদি কিবা কেৰুণ লাগিছে তেখেতে সংগঠন কৰাটো ভাল হয়। আমিতো একেলগে যাব বিচাৰোঁ, কাৰণ তেখেতে থাকিলেও নাথাকিলেও চৰকাৰ চলিবই। কিন্তু আমি বিচাৰিছোঁ যে একেলগে যাব লাগে, কাৰণ তেখেতৰ যদি সমাজৰ প্ৰতি কমিটমেণ্ট আছে, আমাৰো কমিটমেণ্ট আছে। আৰু চবৰে পজিটিভ চিন্তাবিলাক লৈ পেলাইহে সমাজ গঢ়িব পাৰে, সেইটো দিশত আমি আগবাঢ়ি আছোঁ। গতিকে আজি যদি ল'ৰা ধেমালিৰ নিচিনা আজি কাকবা ভাল পাওঁ, আজি কাকবা বেয়া পাওঁ, আজি কিবা কওঁ কালি কিবা কওঁ, এনেকুৱা হ'লে আমাৰ সমাজখনে মানে কনফিউজ হৈ যাব। আৰু আমাৰ সমাজখনক কনফিউজ কৰাৰ কোনো অধিকাৰ নাই।
বিহেভ কৰিলে যি সময়ত হাগ্ৰামা মহিলাৰীয়ে কৰাপশ্যন কৰি আছিলে বিভিন্ন হিংসাত্মক কাৰ্যকলাপ বড়োলেণ্ডত চলি আছিলে সেই সময়ত ইমানুৱেল মোছাহাৰীয়ে BPF-ৰ একদম পাৱাৰফুল জেনেৰেল ছেক্ৰেটাৰী আছিলে গতিকে আজি হাগ্ৰামা মহিলাৰী বা BPF-ৰ যদি কিবা বেয়া কথা ক'বলৈ যায় তেখেতে কৈ আছে কিন্তু সেই সময়ত তেখেতে মানে কান্ধাৰী আছিলে মেন ওপৰেদি থু পেলিলে নিজৰ গাতে পৰে গতিকে মোৰ একো ক'ব লগা নাই বিজেপিৰ নিচিনা দলত তেখেতে আহিছিলে যিটো নেকি সৰ্বভাৰতীয় দল সৰ্ববৃহৎ দল সেই দলত থাকিলে আজি নহয় কালি তেখেতৰ কেৰিয়াৰ পুনৰ আহি গ'লহেঁতেন আৰু এইটো নিৰ্বাচনত তেখেতে আমাক ক'ব পৰা কোনো অধিকাৰ নাই কাৰণ তামোলপুৰ সমষ্টিত যোৱা নিৰ্বাচনত আমাৰ লেহৰাম বড়ো ডাঙৰীয়া বিজয় হৈছিলে আৰু লেহৰাম বড়ো বিজেপি আমাৰ কি আছে AGP আৰু UPPL-ৰ GSPৰ উমৈহতীয়া কেণ্ডিডেট আছিলে আৰু নীতিগত কাৰণত আজি বিজেপিয়ে এই সিটটো আমাক এৰি দিছে তো তেখেতে এইটো অধৈৰ্য হৈ পেলাই কিছুমান আবুল তাবুল বকি আছে তেখেতে কৈ আছে কি হাগ্ৰামা মহিলাৰী কিয় জেলত পঠাব পৰা নাই অমুক পঠাব পৰা নাই গতিকে আজি তেখেতে ক'ব বিচাৰে নেকি তেখেতে মানে BPF এৰিলে বুলি বাল্মীকি হৈ গ'ল তো এনেকা কথাবিলাক সভা নিদিয়ে ইমান পঢ়া লিখা মানুহ আছিলে শিক্ষক আছিলে তো আজি যিটো মানে চাইল্ডিছ এটা ৰোল প্লে কৰি আছে সেইটো সমাজত এটা নেগেটিভ এটা প্ৰভাৱ পেলাব সেইটো আমি নিবিচাৰোঁ গতিকে ইমানুৱেল মোছাহাৰীলৈ মোৰ শুভেচ্ছা থাকিল তেখেতে তেখেতৰ ৰাস্তাত যাওক আমি আমাৰ ৰাস্তাত যাম আমাৰ এটা ডাঙৰ মহান এটা উদ্দেশ্য আছে সেই মহান উদ্দেশ্য সমাজ গঢ়াৰ উদ্দেশ্য শান্তি স্থাপন কৰা উদ্দেশ্য এটা অস্ত্ৰমুক্ত সমাজ গঢ়াৰ উদ্দেশ্য আমাৰ অঞ্চলৰ দুখীয়া গৰীব শ্ৰেণী মানুহক মানে ন্যায় দিয়াৰ उद्देश्य इमानुवेल मोसाहारी कत स्थान नाय थांनानै एबसु अफिसाव एटाक खालामदो आरो बे जुवारुफोरखौ सरकारा शास्ति होनांगो आं बेखौ खावलायदों आरो आङो एबसुखौबो खावलायदों बेबायदि जुवारुफोरजों कोनो कम्प्रमाइज खालामनाङा बे जुवारुफोरखौ नागिरनांगो आरो बिसोरखौ जेलाव हरनांगो आरो सामाजिक भाबे बे जुवारुफोरखौ शास्ति होनांगो